মা মোৰ গাটো একদম বেয়া লাগিছে দেউতা কেতিয়া আহিব মা আহিব শুন দেউতা সোনকালে আহিব তুমি কিবা এটা খাবা নি মই একো নাখাওঁ মা মই একো খাবলৈ মন যোৱা নাই এয়া লোৱাচোন বাবাটো পানী অকণ খাই দিয়াচোন ৰদালি বাবাটোচোন জ্বৰ দিনক দিনে বাঢ়িহে গৈছে ইয়াৰ যদি কিবা এটা হৈ যায় তেনেকৈ নক'বাচোন বৌ আজি যদি তেওঁ ইয়াত থাকিলহেঁতেন বৌ তুমি চিন্তা নকৰিবা কাইলৈ মই ৰাতিপুৱাই ৰমেন্দাৰ ওচৰলৈ যাম সি নিশ্চয় কিবা এটা কৰিব ৰদালি তুমি আজি আমাৰ লগতে থাকাচোন মোৰ অকলে বৰ ভয় লাগে হ'ব বৌ চাবাতো তোমাৰ পেহী আজি তোমাৰ লগতে শুই থাকিব দেই হ'ব পেহী ৰখা ৰখা তই অলপ এইখিনিতে ৰখ মই আহি আছো কোনোবা আহিলে খালি মোক মাত লগাই দিবি দেই হ'ব যা সোনকালে আহিবি দেই হ'ব দে ঐ ৰমেন্দা এইজনী আকৌ ইয়ালৈ কেলে আহিল অলপ এইফালে আছোন গৈছো ৰ কি হ'ল কেলে মাতিছিলি ক ৰদালি তই মনটো মাৰি দিছ যে কালিৰ পৰা বাবাটোৰ খুব গা বেয়া কি হৈছে জ্বৰ ৰাতিটো শুবই পৰা নাই জ্বৰ ডক্তৰক দেখুৱাইছ নাই নাই দেখুওৱা ককাইলৈ খবৰ পঠালি নে পিছে পঠাইছিলো কিন্তু আহিব পাৰিব যে কোনো ঠিক নাই এৰা বুজিছ এই বন্ধুটোৱে দেখোন গোটেইখন খেলি মেলি কৰি পেলালে বাহিৰত কাম কৰি থকা মানুহবোৰ ঘৰলৈ অহাটোত বিৰাট সমস্যা হৈছে তাকেহে ঘৰত মাইকী মানুহ দুজনে অকলে কি কৰো একো ভাবিয়ে পোৱা নাই তয়ে কিবা এটা কৰচোন হ'ব দে মই কিবা এটা কৰি আছো তই এতিয়া যাগৈ যা এই গাঁৱৰ মানুহবোৰ অহা যোৱা কৰি আছে মানুহবোৰৰ কথা জানই নহয় মই গৈ আছো যা হ'ব দে যি কৰোঁ সোনকালে কৰিবি মই যাওঁ হ'ব দে যা ইমান দেৰি কৰিলি তোৰ লগত আহিবলৈ সেইকাৰণে দিগদাৰ এই হ'ব বাদ দে যাওঁচোন ব'ল ইয়াৰ পৰা সোনকালে আজিও গেম খাবি তই বে এই ৰচোন ৰ খেলা সময়ত পেক পেকাই নাথাকিবি মাৰিবলৈ দে ৰেডটো মাৰ
বাবাটোৱে জ্বৰটো অকণ ভাল পাইছেনে? নাই পোৱা অ', অকণো ভাল পোৱা নাই, বেছিহে হৈছে। আচোন তই চাহি। বাবাটো পানী অকণ খোৱাচোন। শুন, তোমাৰ গাটো সোনকালে ভাল হৈ যাব দেই। তুমি অকণো চিন্তা নকৰিবা। বৌ অঁ ৰমেন, বহাচোন। ৰমেন দা, তই বচোন দেই, মই তোৰ কাৰণে চাহ একাপ লৈ আহোঁ। হ'ব যা বাবাটো। বৌ ইয়াৰ গাটো দেখোন বহুত গৰম। তাকেও দাদাৰ কিবা খবৰ পাইছে নেকি? তেওঁ আহিবলৈ বহুত চেষ্টা কৰিছিলে, কিন্তু বন্ধৰ কাৰণে আহিব পৰা নাই। আমি মাইকী মানুহ দুজনী কি কৰোঁ একো ধৰিব পৰা নাই অ'। হ'ব বৌ, আপোনালোকে চিন্তা নকৰিব, মই কিবা এটা কৰি আছোঁ। চাহ ল দে বাবাটো, ভাল হৈ যাব দেই। এই কি খেলিছ? এইটো গুটি সোমাব নোৱাৰিলে? এই বাদ দে তোৰ কথা। কোনাহঁত খেলিছ? অকণিত দা, আজি গাড়ীলৈ নগ'লে নেকি? কি গাড়ীলৈ যাবি আৰু, পুলিচৰ যিহে উৎপাত, গুচিয়ে আহিবলগীয়া হ'ল। চাওঁ তহঁতৰ এই আপুনি সদায় আহি জেং কৰি দিয়েহি। ঐ তই খেলচোন, মই এইফালৰ পৰা আহিবগৈ লাগে। হ'ব যা। অকন্যা ভালেই হ'লেও তোক লগ পালোঁ। গাড়ীলৈ যোৱা নাই নি আজি? গাড়ীলৈ গৈছিলোঁ, পুলিচৰ যি উৎপাত, আকৌ ঘৰলৈ গুচি আহিলোঁ। গাড়ীখন অকণমান নিব পাৰিবি নেকি? কেলৈ? এই ৰদালিহঁতৰ ভতিজাকটো কালিৰ পৰা খুব জ্বৰ বুজিছেনে? ভালেই পোৱা নাই। ভাবিছিলোঁ অকণমান সহায় কৰি দিওঁ ডাক্তৰৰ ওচৰলৈকে নি। জ্বৰ? অঁ কৃষ্ণ, জ্বৰ চৰ এইবোৰ মই যাবলৈ নাই দেই, বেলেগ এটা লৈ যাওঁ। তই এইকণ সহায় কৰিব নোৱাৰিবিনে? নোৱাৰো, জ্বৰ আৰু খৰত মই নোৱাৰোঁ। হ'ব দে। দে পোনা, ফালিব নালাগে। কাম নাই, মতা মানুহ নথকা ঘৰত মাইকী মানুহ দুজনী আছে, তাত গৈ অনুমতে সোমাই থাকেগৈ। পাই এতিয়া মজাটো। এই তোমাৰ এতিয়া গাঁওবুঢ়া ডাঙৰীয়া কিবা এটা সিদ্ধান্ত কৰক আৰু। হয় কিবা এটা কৰক। শ্ৰদ্ধেয় ৰাইজ, আজি আমি এই সভাই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আমাৰ গাঁৱৰ কোনো ব্যক্তি বাহিৰলৈ যাব নোৱাৰিব আৰু বাহিৰৰ পৰাও কোনো ব্যক্তি আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব। হয় ঠিকেই কৈছে। আৰু অঞ্জুহঁতৰ ঘৰত বাবাটোৰ যি জ্বৰ হৈ আছে, সেই সংক্ৰান্তত কোনো ৰাইজৰ সহায় সহযোগিতা আৰু সকলো সামাজিক কাৰ্যৰ পৰা সিহঁতক বঞ্চিত কৰা হৈছে। এই আজি আমাৰ সভাৰ শেষ সিদ্ধান্ত। আহিলি? আচোন ভিতৰলৈ, কথা অলপ আছে। ৰমেন দা, কিবা উপায় বিচাৰি পালিনে? তাকেহে একো দেখোন উপায়ে বিচাৰি পোৱা নাই। তাতে আমাৰ দেশত যে এই কৰোণা ভাইৰাছৰ কিবা সংক্ৰমণ এটা হৈ আছে, এইটো বোলে আহি আমাৰ অসম পাইছেহি। আৰু এই বেমাৰটোৰ লক্ষণ বোলে প্ৰথমতে জ্বৰ আৰু কাহ। সেইকাৰণে আমাৰ ইয়াৰ জ্বৰটোৰ কথা শুনি গাঁৱত মানুহবোৰে বুবু বাবা কৰিছে। মই বহুতৰ ওচৰলৈ গ'লোঁ, বোলো কাৰোবাৰ গাড়ী এখন পালে ইয়াক অকণমান ডক্তৰৰ ওচৰৰ পৰা আনিলোগৈহেঁতেন, কিন্তু নাই, কোনো নাযায়। ৰমেন, অঁ বৌ, কিবা ব্যৱস্থা হৈছেনে ৰমেন? বাবাৰচোন জ্বৰটো দিনক দিনে বেছিহে বাঢ়ি গৈছে। বৌ আপোনালোকে চিন্তা নকৰিব,
মই আজিয়ে কিবা এটা সোনকালে কৰি আছোঁ। তুমি আমাৰ সেই ভৰসা। তোমালোক বহাচোন, মই পাপাটোৰ ওচৰলৈকে যাওঁ। হ'ব বৌ। ৰমেনদা, এতিয়া পিছে কি কৰিম বুলি ভাবিছ? চাওঁচোন ৰহ কি কৰিব পৰা যায়। ডক্তৰৰ কিবা খবৰ কৰিছিল নেকি? তাকে ভাবিছিলোঁ, কিন্তু গাঁৱত দেখিছোঁ পৰিস্থিতি বৰ জটিল হৈ পৰিছে। গাঁওবুঢ়া দেউতাই মেল মিটিং দি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে গাঁৱৰ পৰা কোনো বাহিৰলৈ যাব নোৱাৰে আৰু বাহিৰৰ কোনো মানুহ গাঁৱত সোমাবহি নোৱাৰে। আনকি তহঁতৰ ঘৰলৈ আহিবলৈকো সকলোকে মানা কৰি দিছে। এই ভাইৰাছৰ সংক্ৰমণটো লৈ পেলাই এইবিলাক কৰা বুলি কৈছে। আৰে জ্বৰ এটাহে হৈছে সাধাৰণ, তাকে লৈ মানুহখিনিয়ে ইমান হুলস্থুল কৰিছে। এৰাও, সমাজৰ এই ঠেক মগজৰ মানুহখিনিৰ কাৰণে আজি আমি এই সমস্যাত ভুগিব লগা হৈছে। তাকেহে, বাৰু ৰচোন, মই কিবা এটা কৰি আছোঁ। হেল্ল', ছাৰ আহক। আহক আহক ছাৰ, আহক ছাৰ। ছাৰ আহক। ৰমেন, ছাৰক কোনোমতে আনি এইখিনি পাইছোঁহি। বহক ছাৰ। হ'ব বাৰু। অকণমান তোমাৰ জিভাখন চাওঁ দিয়া, চকু দুটা চাওঁ। ছাৰ, এইবাৰ সোনকালে সুস্থ হৈ উঠিবনে? ই আগৰ দৰে আকৌ খেলিব পাৰিবনে? কিয় নোৱাৰিব, সামান্য জ্বৰ, কোনো চিন্তা কৰিবলগীয়া কথা নাই বাৰু ইয়াত। মই কেইটামান ঔষধ লিখি দিওঁ, সেইকেইটা আনি সোনকালে খোৱালেই সি আৰোগ্য হ'ব। ৰমেন, তুমি মোক আগতেই কিয় খবৰ নিদিলা? ছাৰ, বাটততো আপোনাক সকলোবোৰ কৈছোঁৱেই। গাঁৱৰ পৰিস্থিতিটো বৰ জটিল হৈ গ'ল। ইয়াৰ জ্বৰটোক লৈ মানুহবোৰে বৰ বেছিয়ে কৰি পেলাইছে। মই সকলোখিনি বুজিব পাৰিছোঁ বাৰু দিয়া। আজিতো বহুত দেৰি হৈ গ'ল, কাইলৈ মই পিছবেলা কি কৰিব পাৰোঁ চাওঁ। এই দাৱাইকেইটা তোমালোকে আনি খুৱাবা আৰু মই ব্লাডৰ এটা চেম্পল লৈ যাম। ঠিক আছে ছাৰ। ঠিক আছে, আহিছোঁ, কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। দেহা তুমি অতি সোনকালে সুস্থ হৈ উঠিবা। ৰমেন, অলপ বাহিৰলৈ আহাচোন। ব'লক ছাৰ। বাবাটো চিন্তা নকৰিবা দেই, তুমি সোনকালে গা ভাল পাই যাবা। তুমি আগৰ দৰে আকৌ খেলিব পাৰিবা। ৰমেন, ছাৰ, ল'ৰাটোৰ গাটো সঁচাকৈ বহুত বেছি বেয়া। ইটছ ভেৰি কমপ্লিকেটেড। চ' ইয়াক তোমালোকে অতি সোনকালে এডমিট কৰাৰ ব্যৱস্থা কৰা। মই যিমানখিনি পাৰোঁ কৰি দিম বাৰু। মই তেজৰ চেম্পল লৈ লৈছোঁ, তুমি গম পাইছে। চ' অলপ চাবা, অহাকালিলৈ মই ইয়াৰ এটা ব্যৱস্থা কৰিম বাৰু। ছাৰ, গাঁৱত কিন্তু পৰিস্থিতিটো বৰ জটিল হৈ আছে। মই গম পাইছোঁ বাৰু। গতিকে ইয়াক কেনেদৰে কি কৰিব পৰা যায় মই আপোনাক খবৰ কৰিম। ঠিকে আছে বাৰু, তুমি যিমানখিনি পাৰা কৰা, আৰু মোৰ হাতত যিমানখিনি থাকে মই কৰি দিম। এতিয়া মই আহিছোঁ। ব'লক ছাৰ। ঠিক আছে।
বাবাটো মই তোমালৈ কি আনিছোঁ চোৱাচোন। তুমি যে খাই ভাল পোৱা, অকণমান খোৱাচোন। বাবাটো বাবাটো শুলা নেকি? উঠাচোন, অকণমান খাই লোৱা। তুমি দিনটো একো খোৱাই নাই নহয়, তোমাৰ খালেহে গাটো ভাল হ'ব। বাবাটো বাবাটো ঐ বাবাটো, তোৰ কি হ'ল? একো নামাতো কিয়? বাবাটো হয় বাবাটো, শুনচোন, ধেমালি নকৰচোন তই। ঐ বাবাটো শুনচোন, বাবাটো ঐ বাবাটো, বাবাটো তোৰ কি হৈছে? বাবাটো 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 বাবাটো, তই মোক কেলে এৰি গুচি গ'লে? বাবাটো 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 বাবাটো, তই এৰি কেলে গুচি গ'লি? বাবাটো, তোৰ অবিহনে মই কেনেকে থাকিম? তই কেলে গুচি গ'লি? হেল্ল' ৰমেন, ছাৰ যোৱাকালি ল'ৰাজনৰ যিটো মই ব্লাড আনিছিলোঁ তাৰ ৰিপৰ্টটো আহিল। ৰিপৰ্ট নেগেটিভ। হেল্ল' হেল্ল' ৰমেন, বাবাটো, আজিৰ পৰা মা বুলি মোক কোনে মাতিব? আৰু এনেদৰেই হেৰাই যায় মৰমবোৰ, থমকি ৰয় আশা আৰু সপোনবোৰ। এবাৰ ভাবকচোন, আমাৰ সমাজত ঘটি থকা এই সৰু বৰ ঘটনাবোৰৰ বাবে দায়ী কোন? আমাৰ মানসিকতা আৰু আমি মানুহৰূপী যন্ত্ৰবোৰেই নহয়নে? প্ৰকৃততে শত্ৰু কোন? বাবাটো নেতাৰ ৰোগ? সঁচা অৰ্থত আমাৰ মামৰে ধৰা মানসিকতা, ঘূণে ধৰা সমাজ আৰু ঋণাত্মক ভাৱধাৰাৰে পৰিণতি এই বাবাটোৰ মৃত্যু। এনেদৰে আৰু কিমান বাবাটোৰ জীৱনৰ সৰিতা নুমাই যোৱাৰ সাক্ষী হ'ম আমি বোলো? এই সকলো বুজিও আমি অবুজ। এবাৰ নিজেই নিজকে সুধি চাওঁচোন, আমি বাৰু সঁচাই জীৱশ্ৰেষ্ঠনে? নে আমি একবিংশ শতিকাৰ একোটা নেটিজেন, একোটা যন্ত্ৰ, নাইবা একোটা মানৱৰূপী দানৱ, যাৰ নাই এটা সুন্দৰ মন, যাৰ নাই এখন প্ৰকৃত হৃদয়? আহক আমি সকলোৱে ঠেক মানসিকতা পৰিহাৰ কৰি একোখন সুন্দৰ সমাজ আৰু সুন্দৰ বসুন্ধৰাৰ বাসিন্দা হওঁ। ঘূণে ধৰা মনবোৰ পৰিষ্কাৰ কৰি সাৰথি হওঁ পৰস্পৰে পৰস্পৰৰ। অঞ্জু আৰু ৰৰালীৰ দৰে মানুহৰ কাষত সহানুভূতিৰে সহায়ৰ হাত আগবঢ়াই সুখ দুখৰ সহযাত্ৰী হওঁ। প্ৰত্যেকজনেই হৈ পৰোঁ ৰমেনৰ দৰে সুন্দৰ মনৰ অধিকাৰী আৰু এখন সুস্থ সুন্দৰ সমাজৰ প্ৰকৃত মানুহ। নমস্কাৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।